চিকেন গ্ৰেভি হওক, চিকেন টিক্কা, চিকেন কাৰী, এইটোতো আমি জেনেৰেলি খাই থকা হয়। আজি ভাবিলোঁ অলপমান চিকেনক এটা টুইষ্ট দিওঁ, অলপমান বেলেগকৈ বনাম। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল এক্সটিক আছাম। এতিয়া যিহেতু পালেঙৰ পৰা ছিজন চলি আছে, তো পালেং অলপমান ল'লোঁ, চিজ ঘৰতে আছিলে ফ্ৰিজত, চিকেন ব্ৰেষ্ট এটা কিনি আনিলোঁ, এণ্ড উইথ ভেৰি ফিউ ইনগ্ৰিডিয়েণ্টছ ইয়ৰ চিকেন উইল বি ৰেডি টু ইট। এই চিকেনটো ধুনীয়াকৈ মই পকেট এটা বনাই লৈছোঁ আৰু কাটছ লগাই দিছোঁ ওপৰৰ পিনৰ পৰা। তাতে নেমু ৰস, নিমখ, জালুকৰ গুড়া গোটেইখিনি মিলাই পিনে মই ভালকৈ ৰাব কৰি ল'ম। ৰাব কৰি পিনে অলপমান টাইম ছেট হ'বলৈ মই ৰাখি দিম। এতিয়া চিকেনখিনি ছেট হৈ থাকক, তেতিয়ালৈকে মই মোৰ ফিলিংখিনি ৰেডি কৰি ল'ম ব'লক। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'ছবিলাক চাই ভাল পায়, তেনেহ'লে প্লিজ গো এণ্ড ছাবস্ক্ৰাইব মাই চেনেল, যাতে মই ধুনীয়া ধুনীয়া ভিডিঅ'ছবিলাক আপোনালোকৰ মাজলৈ আৰু লৈ আহিব পাৰোঁ। যোৱাকালি ষ্টিম ফিছৰ ৰেচিপিটো চালেনে নাই? যদি চোৱা নাই তেনেহ'লে গো এণ্ড চেক ইট আউট ফাৰ্ষ্ট। নাও গেট বেক টু মাই ৰেচিপি। ফিল্ডিঙৰ কাৰণে লৈছোঁ মই পালেং শাক, সেইখিনি মই ভালকৈ ধুই পিনে চপ কৰি লৈছোঁ, আৰু চীজ লৈছোঁ। চীজখিনি মই গ্ৰেট কৰি লৈছোঁ, আৰু চীজৰ কিউবছ মই 2টা লৈছোঁ। এতিয়া মোৰ ফিলিং ৰেডি হৈ গ'ল। মই পালেং শাক, চীজ আৰু ইটালিয়ান হাৰ্বছ লৈছোঁ, মানে ৰ'জমেৰি হওক, থাইম হওক, আৰু এই ৰ'জমেৰি আৰু থাইমটো যে মই ভালকৈ খুন্দি পিনে তাৰ পাউডাৰ উলিয়াই পিনে তেনেকৈ ইউজ কৰিছোঁ। আৰু তাতে ৰেড চিলি ফ্লেক্স দিছোঁ, জিঞ্জাৰ গাৰ্লিকটো সৰু সৰুকৈ চপ কৰি পিনে দিছোঁ, আৰু নিমখ অলপমান দি গোটেইখিনি ভালকৈ মিক্স কৰি পিনে মই এই যে চিকেনৰ পকেটটো বনাই ৰাখিছিলোঁ ন, তাতে ধুনীয়াকৈ মই একদম হেঁচি ফিল কৰি দিছোঁ। আৰু টুথপিক দুডালৰ সৈতে মই চিলাই দিছোঁ, যেনেকৈ আমি চিলাওঁ নহয় বেজিয়েদি, তেনেকৈ পূৰা চিলাই দিছোঁ, যাতে বস্তুখিনি ভিতৰৰ যিখিনি ষ্টাফিং হয় সেইটো ওলাই নাযায়। এতিয়া পেনখনত মই অলপমান ৰিফাইণ্ড অইল লৈছোঁ আৰু বাটাৰ লৈছোঁ, লৈ পিনে মই ধুনীয়াকৈ চিকেন ব্ৰেষ্টটো দি অলপমান টাইম শ্ল' কুক কৰিম, আৰু মাজে মাজে ঢাকনখন লগাই দিম। লগাই পিনে মই ভালকৈ ভাজি আছোঁ। চিকেনটো কুক হ'বলৈ প্ৰায় আধা ঘণ্টামান লাগিছিলে, আৰু ইন দ্য মিন টাইম মই এটা ফ্ৰেছ অৰেঞ্জৰ এটা চচ বনাই লৈছিলোঁ। চচটো একদম বহুত ধুনীয়া হৈছিলে, ইটছ জাষ্ট মানে চেৰি অন টপ। অৰেঞ্জ চচটোৰ কাৰণে আপোনালোকে ফ্ৰেছ অৰেঞ্জ জুচ উলিয়াই ল'ব। এখন পেনত বাটাৰ অলপমান লৈ তাতে চপ জিঞ্জাৰ আৰু গাৰ্লিক দি পিনে অকণমান টাইম ছ'টে কৰি ল'ব, তাৰপিছত অৰেঞ্জ জুচখিনি দি দিব। তাতে এচামুচ কৰ্ণফ্লাৱাৰ স্লাৰি আপোনালোকে তাত এড কৰি দিব, তাত অলপমান চিলি ফ্লেক্স দি দিব, বাছ আপোনালোকৰ অৰেঞ্জ জুচ ৰেডি। অৰেঞ্জ চচৰ ৰেচিপিটো আপোনালোকক শ্বেয়াৰ কৰি দিলোঁ, হোপ আপোনালোকে ট্ৰাই কৰিব। প্লেটিং কৰিলোঁ। এতিয়া মই হাজবেণ্ডৰ ওচৰত নি আছোঁ, তেওঁ অফিচৰ পৰা আহি বিচনাতে শুই আছিলে। তেওঁৰ ৰিয়েকশ্যন আছিলে একদম ৱাও, বোলে ফালি দিছে, আৰু প্লেটখন একদম চুচি খাইছিলে। থেংকছ ফৰ ৱাচিং মাই ভিডিঅ'। আজিলৈ আহিছোঁ, বাই।